এতিয়া মই আছো আমাৰ কণিকা বৈশ্য আইতাৰ লগত। কণিকা বৈশ্য আইতা, আপুনি মোক কথা এটা কওক। আপুনিতো বেলেগ হাঁহি থাকে, এই হাঁহি আৰু ৰহস্য কি? মই আগৰ ৰহস্য নাই। আগৰ পৰাই সৰুৰ পৰাই হাঁহি থাকে ন? হা বিৰাট হাঁহি মুখীয়া ন? হাঁহিয়াল তাৰে হাঁহো আৰু ভাল কথা। কেতিয়াবা দুখ লাগিলে কান্দো। সেইটো ভাল কথা, ভাল লাগিছে আপোনাৰ হাঁহিটোতে। মই মানে কি কম, আপুনি এতিয়া মোকে আইতা হ'ল কাৰণে, নহলে মই পতি গলোহেঁতেন বুজিছে। শুনকচোন আইতা, আপুনি ক'ৰ হয়? মই নলবাৰী। নলবাৰী। তেতিয়া নলবাৰী ভাষা শুনি মোক খুব ভাল লাগে। এতিয়া মই ক'ব নোৱাৰো নহয়, এই অনিতা বাইদেউ পাৰিবনে? চেষ্টা কৰো অলপ আইতাৰ লগত। আইতাৰ লগত নলবাৰী ভাষাতে। নলবাৰী কোন ঠাই আইতা? ঘগ্ৰাপাৰ। ঘগ্ৰাপাৰ। কিমান বয়সত বিয়া হৈছিলেনো আইতা? কওকচোন একবাৰ শুনো। বিয়া হৈছো। দুবাৰ বিয়া হৈছে? বা দুবাৰ, কিয়? আমি ৰোমেণ্টিক মানুহ। হয় নেকি? আমাৰ গোটেই ঘৰৰ মানুহকেইটা, বাইদেউ, আমাৰ বৌ, মই চব আমি দুটাই বিয়া। হয় নেকি? ঘৰত কোন কোন আছিলে এনে? চব আছিল, মোৰ হে দুখ কপাল, মইহে বয়া। দাদা দুটা আছিল, ভাইটি এটা আছিল, তাৰপিছত বাইদেউ, মই। আপুনি ডাঙৰ আছিলে আইতা? নহয়, মই ভাইটি এটা আছে, ভাইটিৰ তলত মই। কিমান বয়সত বিয়া হৈছিলে? মই 11 বছৰত তুলনি হৈছি, 1 বছৰত দৰব দিলো, 12 বছৰত বিয়াই হলো। 12 বছৰ বিয়া হৈছে? বিয়া পাতিছে নে ডাঙৰকে বিয়া হয়? বিয়াই পাতিছে। আমাৰ দিনত ভাল পাই যোৱা নহয়, এনেকে নহয়। কেনেকে আহিছে? এনেকে দেখা দেখিকে বিয়া হৈছে। ইমান সৰুতে বিয়া হৈছে ন? হৈছে গোটেইকেইটাখনৰ। আজিৰ নিচিনা যেনেকে দৰাবিলাক যায়, সেনেকে গৈছিলে তেতিয়া আইতাই? তাৰপিছত আহি পেলাই আপুনি কাম বন জানিছিলে? শাহু আই? আমাৰ শাহু নাই। শাহু নাছিলে? শাহু নাছিলে? দেওৰ 3টা আৰু ননদ এটা। তাৰপিছত আপুনি কি কৰি ভাল পায় এনে? মই শাল বৈ ভাল পাওঁ। কাপোৰ বনাব জানে? হয় নেকি? ভাত বনাব জানে নে? জানো। ভাত ধুনীয়াকে চব জানো। কি কৰিলে? কেনেকে কৰি গলো। তাৰপৰা ইহঁতে চাই চিন্তি গেল। সিহঁততো পচন্দি লাগবই। পচন্দি লাগবই, ইমান ধুনীয়া হয়নে? ধুনীয়াৰ লগত কথা না, কাম কৰিব লাগে। কাম কৰিব লাগে। তাৰপৰা খাটি বাতি কৰিলাক, বিয়া হ'ল। অকুমাৰী বিয়া নহয়, বিয়া হ'ল। বিয়াৰি মাছত মোৰ অসুবিধা এৰি থোৱা হ'ল। তেতিয়া আকৌ থোৱাব আহিল সিহঁতৰ ফালৰ পৰা, থৈ চৈ পেলাই আমাক খলাক আৰু আমাক জোখমুৰি বিয়া দিব লাগিব। এনেকুৱা এতিয়াহে মই পূৰ্ণিমাত মই তুলনি হৈছোঁ, জানা, আঘোণৰ মাহ। তাৰপিছত মায়ে কৈছে তাইৰ বয়স হোৱা নাই, 2 বছৰমান বিয়া নেথাক। এটা দেউৰে চাকৰি কৰে, সি কৈছে মা আমি বৌক এনেই ঘৰত থাকলি হ'ল, সিহঁতৰো মানুহ নাই। শাহুটো মাৰা গৈছে, ননানটো কলেজত যায়, আকৌ কৰিব নালাগে, কাম নকৰাকে ভাত খুৱাব না। খুৱাব, এনে বহি খুৱাব। তাৰপৰা আৰু গেলো যায় আৰু এই 1 বছৰৰ মূৰত মই সেইটো দেওৰকে বিয়া পাতি দিম। যা সি স্কুলত চকীদাৰ, হাইস্কুলত সেনেকৈ আৰু তাইক বোৱা কটা কৰি মই আৰু শাল বওঁ, তাইক ভাত ৰান্ধিব যাওঁ। লেটা পেটা খান্ত কৰাতকৈ তাই কৰাক, মই শালেই বওঁ। এনেই ঘৰে থাকিলোঁ আৰু গৈ পেলাই ল'ৰা এটা জন্ম পালা। 7 দিন থাকি ল'ৰাটো মৰিল। প্ৰথম ল'ৰাটো থাকি 1 বছৰ 1.5 বছৰ নাই, তাৰপিছত ছোৱালী এটা জন্ম পালা। ছোৱালীজনী আছেনে? আছে। এতিয়া আইতা ইয়াতে কিয় আহিলে? মই আমাৰ কি ঘটনা জানা না, এটাই ল'ৰা মোৰ, তাৰমানে তাৰ নাকৰ অসুখ হ'ল। মোৰ নিজা অটো আছে, চলাবাই নোৱাৰা হ'ল। পৰীটো আছিল হোটেলৰ মেনেজাৰ, তাইৰো 1 মাহ মানুহৰ কাৰণে কামটো গেল। গেলছি মই মন্দিৰত কাম কৰিছিলোঁ, ময়ো আজি পৰি এই অৱস্থা। এনেকুৱা হ'ল 1 মাহ মানে চিন্তা কৰিব লাগিব খাবৰ হ'লে। ল'ৰাটোৱে পাৰাই নৰাই অটোখন লৈ যায়। গধূলি ময়ে সোধোঁ, বাবা ভাড়া পাতি অলপমান পাইছোঁ দে, তাকেন দি মাই ছোৱালী এটা জন্ম পাইছে, ইমান মাকৰ গাখীৰ নাখায়, তাইক মানে গাখীৰে দি ৰাখিব লাগে। 400-500 টকা পালেও আকৌ কাম নাই, সেই দি গাখীৰো আনিব লাগিব, বজাৰো আনিব লাগিব, খাবও লাগিব। মই এনেকৈ ভাবোঁ। ইয়াত কোনে আনিলে? খাওঁৱে আনিব লাগে, মই নিজে আহিছোঁ। এইটো আমি চিনি পাওঁ ন, মোৰ ভাইটিৰ ঘৰ ইয়াতে 3 বিউটি। ইয়াত আহি কেনেকুৱা লাগিছে আইতা? এতিয়া প্ৰথমতে অলপ বেয়া লাগিছিল, জংঘল আছিল, জংঘল আছিল। এই ঘৰটো পথৰৰ বেৰা আছিল। মোৰ অন্য ভাল লগা, মোৰ মানে ছোৱালীটো ভাল লাগছে। গতিকে তাইক মোৰ নিজৰ ছোৱালী বনাই মই ছোৱালী বনাই লৈছোঁ। তাৰপৰা ল'ৰাটো ৰাতি আহি কৰিব আহিলে, এতিয়া কি কথা কান্দামহে কৈছে, হেৰি এতিয়া মই আছোঁ নহয়,
কি করে ল'ৰাটো মোৰো ল'ৰাটোৱে গাড়ীয়ে চলাওঁ তই গাড়ীয়ে চলা ভাগ্যত পালোঁ তই ৰাতি আজি একবাৰ মোক মাত দিবি এতিয়া টোপনি ৰাতি মাত দে এও কৈছোঁ নি এতিয়া মই আহিলোঁ দে এনেকৈ থাকি থাকি এতিয়া ভালেই ইয়াত লাগিছে থাকি ভালে লাগে ভালেই লাগিছে এইখিনি আপুনি অথনি কোৱা মতে এইখিনি আপুনি প্ৰথম আহি পেলাই চব ঠিক ঠাক কৰি লোৱা ন প্ৰথমতে আহোতে কি এই আইতা আহোতে অলপ এইবিলাক এটা জংঘল আছিল জংঘল আছিলে এখন নিজৰ ঘৰ নিচিনা আৰু আপুনি বনাই জংঘল লোৱা। আছিল হয়, তাৰপৰা ইটা বালি বৈ আমি ভিডিঅ' কৰোঁ হয়। এটা ইটা বালি বৈ কষ্ট কৰিছে আৰু ল'ৰা আপোনাৰ ল'ৰাই খবৰ ল'বা আহেনে ইয়াত আছে সেই ল'ৰাটো মানে বেছি খুব এই বাবাৰ নেথাই দেখি শুনি মানে ক্ষীণ গতাই এতিয়া মামা কটাকহে নাহে আচ্ছা মই যে আহিলোঁ নখনিবিলাকে গুচি আহিলোঁ আহোঁতে চবেই কয় হেৰি কমাৰ আইতা ইমানে লাজ চাবা আমাৰ যোনখন খানদান এখন খানদানৰ হেৰি হৈ মই আঠামত একদা লগা মানুহ নহয় বুজিছোঁ মই ভাবিলোঁ ইমান অভাৱ সেই গুচিয়ে যাওঁ সেই কৰি এনেকৈ লাজো পালাক প্ৰথমতে মই যাওঁতে মোক দেখাই নিদিলা মোক কান্দি কান্দি 3 মাহ কান্দিছোঁ তাইও কয় আইতা কিয় কান্দা সিও কয় আইতা মই একো নহয় কমাল বুলি ভাবছোঁ তই মইয়ে কমাল লৈছে সেইগিলাখান কৈ 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 মাথাটো নে এতিয়া আৰু ভাল লাগছে আৰু সি মোক লৈও গেল তাইও গেছি যাই আৰু সিও আহিল ছোৱালীটোকো লৈ আহিল এতিয়া আছোঁ দে নিজক ঘৰৰ দৰে হয় না থাকিবতো ক'ৰবাত লাগবয়ে এতিয়া মনৰ শান্তিটো য'ত পাই তাতে থাকিব লাগে তাৰপিছত এতিয়া বহি কৈছে মাটি অলপ কিনা আমাৰ ঘৰটো জ্বালা হ'ল পাতলা কাষত তাতে মাটি অলপ কিনা গেল এতিয়া ঘৰখিনি সজাব পাৰি জান ভগৱানে সজাব পাৰে যাব লাগিব আপুনি নিজে আহিছে আৰু ইয়াতে ন নিজাই কোনোতো থৈ যোৱা নাই সেই থবা আমাৰ থ'ব লগা মানুহ নহয় না গম পাইছোঁ ঠিক আছে আৰু এনেদৰেই অনুষ্ঠানৰ মাজতে অনিতাবায়ে ঘৰৰ পৰা আমালৈ বুলি লৈ অনা বিহুৱান দুখন আৰু যিহেতুকে মাত্ৰ কেইদিনমান পূৰ্বে ৰাখী বন্ধন অনুষ্ঠান পাৰ হৈ গৈছিলে আৰু এগৰাকী বায়েক হিচাপে এই দুয়োগৰাকী ভায়েকক অনিতাবায়ে খুব মৰমেৰে ৰাখী পিন্ধাই দিলে আৰু বিজয় আৰু মই জ্যেষ্ঠ হিচাপে অনিতাবাক সেৱা কৰি আশীৰ্বাদ ল'লোঁ আমাৰ ভৱিষ্যত যাত্ৰাৰ বাবে আৰু লগে লগে হাতে হাতে এটা মোমেণ্টো অনিতাবাৰ ফালৰ পৰা আমি দুয়োগৰাকীয়ে গ্ৰহণ কৰিলোঁ কথা চলি থাকিল আৰু তাৰ মাজতে এয়া ৰন্ধা বঢ়াৰ আয়োজন যিহেতুকে খুব তৃপ্তিৰে এসাঁজ খোৱাৰ আমাৰ আজিৰ সপোন আৰু এই সপোনটো পূৰণ কৰাৰ বাবে এয়া আইতাসকলে আমাৰ বাবে খুব ধুনীয়াকৈ বিধে বিধে ব্যঞ্জন বনোৱাত ব্যস্ত হৈ পৰিছে অৱশ্যে খানা বনাই থকাৰ মাজতে আমি কিন্তু কথা ক'বলৈও নাই এৰা যিহেতু আপোনালোকে দেখা পাইছে এই আইতাই কেনেকে চৌকাত আপোনাৰ নিজৰ হাতেৰে আমাৰ কাৰণে যিহেতু খাদ্য আয়োজন কৰি আছে আমাৰ বহুত সৌভাগ্য যে আজি আইতাসকলৰ পৰা আমি আহাৰ গ্ৰহণ কৰিব পাৰিম আৰু আইতাই নিজে খৰি ফালি পেলাই আইতাসকলে এই চৌকাত বনাই আছে আমি জানিব বিচাৰিম আইতা সৰিয়হ আছে এই কি কি আপোনালোকে আজি আয়োজন কৰিছে যি হেৰি আছে কি হেৰি কণী আছে কণী হয় তাৰপিছত মাছ আছে হয় এইটো কি বনাইছে আইতা এতিয়া এই সৰিয়হৰ লগত আমি পনীৰ বনাব খুজিছো আচ্ছা সৰিয়হৰ লগত ন সৰিয়হৰ লগত পনীৰ বনাব পনীৰ বনাম আৰু মাছৰ লগত কি বনাব মাছৰ আইতা? লগত বিলাহী আৰু আলু পনীৰ? আলু পনীৰ বনাব পনীৰ বনাব। আৰু এইফালে কিবা চাটনি এখন বনাইছে এইফালে চাটনি এখন আৰু এখন চাটনি এখন বনাইছো কিহৰ চাটনি আমাৰ আমাৰ আমৰা টেঙা বহুত টেষ্টি হ'ব দেই আজি বেলেগ টেষ্ট কওঁতে একদম হেৰি লাগিছে আইতাই বনাইছে ন ঠিক আছে ধুনীয়া আজি বনাইছে। কেইবাজনীও আইতাৰ হাতৰ পৰা আমি খাবলৈ পাম আজি আমাৰ বহুত সৌভাগ্য ন হয়নে বাইদেউ? কি ভাগ্য আজি। সঁচাকে আইতা তেতিয়াহ'লে আপোনালোকে বনক হয় আমি অলপ চাওঁ চাওঁ। আৰু কিবা খাবা নেকি এই এইটো কি আছে সেইটো কি কয় হেন্দি কয় না সেইটো কি কয় হান্দি হান্দি ডেক্সি হান্দি কয় না ডেক্সি কয় না কি কয় ডেক্সি। আমাৰ এইটো হেৰি আমাৰ কি বুলি কয় কি কয় এইটো? ডেক্সি বুলি ডেক্সি কয় কয় অ। সেইটো কি কয় আমাৰ এইফালে কি বুলি কয়
সেইটো আছিল ন কি? ডেক্সি, এইটো ডেক্সি কয় ন এতিয়া ডেক্সি কয় এইটো তাই নাচ তাই নাচ বতুৱা বতুৱা তই আকৌ নাচ না এমাই ক'বা বাবা ঢলা খা আমাৰ অসমীয়াত বতুৱা নাই নাই বতুৱা কয় বোলে এইটো কি কয় এইটো কি কয় এটা এইটো কৰে আৰু আপোনালোকৰ কি কয় এইটো কি কয় আপোনালোকৰ কি কয় আমাৰ নলবিলাক কৰে সি কয় আমাৰ কেৰাহী বুলি কয় খানা খান শিকলি এমকে দে তেতিয়া জান দিয়া পাই পেলাই এনেকে দে আৰু সেই নাজানিলি থাকো জানলি আৰু ভালকে শুদ্ধকে কয় কাম নাই মায়ে ৰঞ্জা চবে ক'লে কেৰাহী বুলিয়ে কৈছে মনে থাকে দেখোন কথা নকয় আগৰ পৰাই নকয় নেকি কওঁ দে কওকচোন ক'ত ঘৰ নলবাৰী চাম ইয়াতে কেনেকে আহিলে আহিলো আৰু ল'ৰা আছে থাকে আছো এতে থাকে ল'ৰা গুৱাহাটীত অ আপুনি নিজে আহিছে নে ল'ৰাই থৈছে লৰাই থৈছে বোৱাৰী আছে অ আহে নে খবৰ ল'বলৈ আগতে আহিছিলে বহুত দিন অহা নাই হয় নেকি অ আৰু ককাটো কেতিয়া ঢুকালে হ'ল 10-12 বছৰ মান হ'ল অ হেৰি কেনেকুৱা লাগিছে ইয়াত থাকি কেনেকুৱা আইতা? লাগিছে আইতা ইয়াত থাকি থাকি বেয়া লগা নাই নি ইয়াতে আছো এতিয়া ঘৰ বুলি ভাবিব লাগিব অ অ এইটোৱে ঘৰ বুলি আৰু এনে ভাবিব গোটেইখিনি লগ মানুহ পাইছে ন লগ ভাল লাগে তাকে হয়। কি বেয়া লাগে অ খৰি নাই খৰি ভাজিছো হয় চাউল নাই বস্তা উলিয়াই আনিছো দালি নাই 15টা উলিয়াই আনিছো গিৰাস্তক নাম দেই নালাগে অ খাব লাগিলে ৰান্ধাই লাগব অ ৰান্ধিব লাগিব বাল্টিঙৰ আটা আছে এইটো কৈছে আটা বুলিবা নেকি বুঢ়ী লৈ আহো কেইটামান মাছ কোনে মাৰে আটা কোনে মাৰে অ আটা মাৰিব মাৰে মই গালো মই আটা মাৰো আৰু পুৰাটো কৰো অ পুৰাটোও কৰে আৰু বেলি দিয়া সেইটো আইতা কি কৰে আৰু ৰন্ধা বঢ়াৰ মাজতে খুব ধুনীয়াকৈ ৰ'দৰ তাপ লৈ লৈ অনিতাবাইয়ে আইতাহঁতক মূৰ ফনিয়াই দিছে লগতে কথাৰ মোহলা মাৰিবলৈও এৰা নাই পিছে প্ৰতিগৰাকী আইতাৰ মুখত অকণমান হ'লেও যে হাঁহি বিৰিয়াব পাৰিলোঁ স্বাধীনতা দিৱস উপলক্ষে এয়াই আমাৰ ডাঙৰ প্ৰাপ্তি যিহেতু আমি আইতাহঁতৰ লগত বহুত মত বিনিময় কৰিলোঁ দেখিলে আইতাসকলে খানা বনালে তাৰ মাজতে আমি আইতাহঁতৰ লগত অকণমান তেওঁলোকৰ লগত নাচোঁ তেওঁলোকৰ লগত ফূৰ্তি কৰোঁ তোমার হেলেমি লাগা সোনার পরশ ঢুকি মাথো তোমার বুকুর ভরা এতিয়া জীবন হাঁহিব দে দুদিন পিছত ভতিমা পোন গাঁও নহিৰালে দুজন নহয় তিনিজনকে আইতাই কলে তাত খালে মইনা বব পাৰিবিনে কয় যদি পাৰ মায়ে ক'লে পাচন কাপোৰ ধুবলে কালিত টোপোলা বান্ধি ল আই ঐ মাঘৈ মেঘালী মাঘৰ শুবৈ ভোগালী নাচৈ কঁকাল ভাঙি ভাঙি তাকুৰি ঘূৰা দি পখিলি উৰা দিনা ইমান এটা সুন্দৰ চান্স এৰি দিব পাৰি জানো গান গাই যিহেতুকে ভাল পাওঁ গতিকে প্ৰতিজনে আমিও একোটা গান গালোঁ লগত আমাৰ লগত কণ্ঠ নিগৰালে এয়া স্বত্বাধিকাৰী লোহিত নাথ দাদাই খুব সুন্দৰ কণ্ঠ দাদাৰ আৰু চবতকৈ ডাঙৰ কথাটো হৈছে দাদাই দুইটা কণ্ঠত গীত গাব পাৰে অৰ্থাৎ মহিলাৰ মাতো তেওঁ নিজেই দি গান এটা গাব পাৰে আৰু তাৰপিছতে যিহেতুকে খাদ্য ৰেডি খুব সুন্দৰকৈ তৃপ্তিৰে আমি গোটেইবিলাকে খোৱাত ব্যস্ত হৈ পৰিলোঁ শাৰী পাতিকৈ আইতাসকল বহিছে এফালৰ পৰা লোহিত দা আৰু বৌৱে আইতাসকলক লগতে আমাকো খাদ্য যোগান ধৰি গৈছে আৰু সঁচাকৈ খুব তৃপ্তিৰে খালোঁ বৃন্দাবন আশ্ৰমৰ মোৰ লগত আছে অনাৰ এক প্ৰকাৰে ক'ব গ'লে বৃন্দাবন আশ্ৰমৰ এই সকলো আইতাৰে তেখেত ল'ৰা তেখেত মোৰ লগত আছে আৰু এই বৌ মোৰ লগত আছে
মই তেখেতৰ পৰা জানিব বিচাৰিম তেখেতৰ মানে নাম আৰু এইখন কোন জেগাত আছে কি কথা সকলোখিনি ক'লে ভাল পাম। নমস্কাৰ, মোৰ নাম ৰোহিত নাথ আৰু মই আজি যেতিয়া লকডাউন চলি আছিলে ঘৰতে এনেকৈ সোমাই আছিলোঁ, তেতিয়া মোৰ মনত চিন্তা আহিছিল যে মই কেনেকৈ আনৰ বাবে কিছু কাম কৰিব পাৰোঁ, মানে ইউটিউব ফেচবুকৰ মাধ্যমেৰে। আৰু তেনেকৈ মই ইউটিউব ফেচবুকৰ ভিডিঅ' বনাই পেলাই বহুতখিনি দুৰ্ভগীয়া পৰিয়ালক সহায় কৰিছোঁ, বহুত টাউনে তেতিয়া আজিৰ পৰা মানে লকডাউনৰ পিছত, লকডাউনৰ সময়ত। তাৰপিছত মোৰ মনলৈ আহে তেতিয়া মোলৈ খবৰ আহে মানে আইতা ককাৰ, তেতিয়া মই আন আশ্ৰমলৈ দিয়াৰ ব্যৱস্থা কৰোঁ। কিন্তু মোৰ মনলৈ আহিলে যে এই কামখিনি ময়ো কৰিব পাৰিম, যে যদিহে মই আনৰ বাবে কাম কৰি আছোঁ তেতিয়া মোৰ কৰাৰ একান্ত ইচ্ছা আছিলে। সেনেকৈ ঘৰতো কথা পাতি পেলাই ইয়াতে মই পুৰণা পোষ্টাৰ, ডেম্পৰ মানে ফটা টিং তেনেকৈ কৰি পেলাই মই এটা ঘৰ বনাইছিলোঁ, মানে একদম ৰাস্তাত যে ফুটপাথত থাকে তেনেকুৱা ঘৰ এটা। আৰু তেনেকুৱা ঘৰ এটা বনাই মই আৰম্ভণি কৰিছিলোঁ। কৰি পেলাই তেতিয়া সেই এজন কৰি ধৰকচোন আইতা ককা খবৰ আহিলে, ৰাখি পেলাই আজি যি এটা পৰিৱেশ হৈছে ইয়াত ৰাইজৰ সহায় সহযোগিতা আছে। যিখিনি আমাৰ ছ'চিয়েল মিডিয়া, ডিজিটেল মিডিয়া, প্ৰিণ্ট মিডিয়া যোনে ব্যৱহাৰ কৰে তেওঁলোকৰ সহায় আছে মোৰ, তেওঁলোকে সহায় কৰিছে। আৰু তেনেকৈ সহায় লৈ আজি মই এইখিনি কৰিব পাৰিছোঁ আইতাসকলৰ বাবে। আৰু মোৰ এইবোৰ কৰাৰ ইচ্ছা মূলতে হ'ল, আমি 89ত গুৱাহাটীলৈ আহিছিলোঁ গাঁৱৰ পৰা, আৰু তেতিয়া মই নিজে আনৰ ঘৰত বন কৰা ল'ৰা হিচাপে আছিলোঁ। মানে মই নিজে আনৰ ঘৰত বন কৰা ল'ৰা হিচাপে আছিলোঁ 3 জেগাত। আৰু সেই মানে কাৰণে মই বস্তু বুজি পাওঁ কিমান পইচা পাতি নোহোৱা বা অভাৱ কি বস্তু হয়। সেই তেনেদৰে মোৰ কৰাৰ মন আহিলে আৰু আজি যি দেখিছোঁ এতিয়া এয়া আমাৰ চলি আছে। তাকে যিখিনি দেখিছোঁ আজি আহি পেলাই ইয়াত অতি মানে কি ক'ম, বহুত ভাল লাগিছে। প্ৰথম কথা ক'ব বিচাৰোঁ, মানুহৰ অজস্ৰ থকাৰ পিছতো মানুহে সাহস নকৰে বা কৰিবলৈ ইচ্ছা নকৰে। কিন্তু দাদা ইমান ডাঙৰ ব্যৱসায়ী এজন প্ৰতিষ্ঠাপকো নহয়, এজন বিজনেছমেনো নহয়। গাড়ী চলাওঁ, হয় হয়। মই মানে ক্লাছ 7লৈকে পঢ়া, আৰু মই গাড়ীটোৱে মোৰ হেৰি লৈছিলোঁ, পেচা হিচাপে লৈছিলোঁ। আৰু মই ওলা উবেৰত বহুত বেছি গাড়ী চলাইছিলোঁ। এতিয়া গৈ পেলাই গাড়ীখন মানে প্ৰাইভেট কৰি তেনেকৈ চলাই আছোঁ। আৰু মই জানিব পাৰিছিলোঁ দাদাই ৰাতি দিনে 24 ঘণ্টা গাড়ী চলাই নিজৰ গাড়ী EMI মৰাৰ উপৰিও এই গোটেই ফেমিলি 10জন আইতাক তেওঁ মানে এটা নিজৰ ল'ৰা নিচিনাকে এটা তেওঁক সকলোকে চাইছে। তো এইটো বহুত ডাঙৰ এটা আমাৰ কাৰণে এটা কি বুলি ক'ম, এটা মানে আমি জানিব লগা আৰু আমি শিকিব লগা এটা কথা। মই অকণমান বৌ ওচৰলৈ আহিম। বৌ যিহেতু আইতাসকলে কৈছে অথনি কথা পাতি থাকোঁতে যে এয়া মোৰ ছোৱালী হয়, মই একদম ছোৱালীৰ নিচিনা। আপুনি যিহেতু এতিয়া জানেই যে বহুত বোৱাৰী আজিকালি শাহুৱেকক বহুতখিনি মানে অসুবিধা দিয়ে বা নিজৰ জীয়েকেও নিজৰ মাকহঁতক হেৰি কৰে। তো আপুনি নিজৰ মা দেউতাৰ মানে উপৰিও এই 10জন আইতাক আপোনালোকে যিটো আপুনি মৰম আপোনাৰ আদৰ কৰে, আপোনাৰ মনৰ অনুভৱ কেনেকুৱা, কি ভাবে আপুনি? খুব ভাল লাগে। যিকোনো ধৰ ৰাতিপুৱা বা গধূলালৈকে আমি ব্যস্ততা হেৰিয়তে থাকিব লগা হয়, ক'তো আমি ওলাই যাব নোৱাৰো, কিবা এটা ধৰ পাতিলেও এনেকে যাব নোৱাৰো, দৌৰা দৌৰি হয়। তেনেস্থলত আইতাহঁতক খোৱা বোৱাৰ পৰা ধৰি ৰাতিপুৱাৰ পৰা গধূলালৈকে সিহঁতি ব্যস্ততা থকাৰ মাজতো, তাৰ মাজত ল'ৰা ছোৱালী অনা নিয়া, তাৰ মাজত ডেন্সৰ স্কুলত নিয়া, তাৰ মাজত প্ৰগ্ৰেম চগ্ৰেম থাকে, তেনেকে অনা নিয়া মানে গোটেইখিনি মেনেজ কৰিব লগা হয়। তেনেকুৱা স্থলত মানে মোৰ নিজৰ অলপ অসুবিধা হৈ যায়গে, দেহাও বেয়া হৈ যায়। তেনেকে গৈ আছে, দিন বাগৰি আছে, গৈ আছে। আজি 4-5 বছৰে হ'ল এনেকে চলাই আছো নিজৰ মাৰ দৰে। মোৰ মা যেনেকুৱা তেওঁলোককো তেনেকুৱা, কেতিয়াবা টানকৈও কোৱা যায়, কেতিয়াবা হেৰিকৈও যায়। আমাৰ মানে হাঁহি ধেমালিৰ মাজত চলি থাকে। এখন ঘৰ যেনেকে ধৰি লওক হাঁহি ধেমালি বা ঘৰৰ মাজত এনেকে চলে, নিজৰ মাহঁত নিচিনা হৈ গ'লতো। হয়, তেওঁলোকে কিবা কলেও মই ইমান ভাবি নাথাকো, আৰু মই কিবা কলেও তেওঁলোকে ধৰি নাথাকে। কলো ভাগিলো আমাৰ তেনেকুৱা। তাকে নহয়, আপোনাৰ নিজৰ ল'ৰা ছোৱালী দাদাই বৌয়ে নিজৰ ল'ৰা ছোৱালীৰ উপৰিও নিজৰ ঘৰখনৰ ফেমিলি বদলিও এই আকৌ আইতাৰ মানে 10জন আইতাক লৈ পেলাই এখন ফেমিলি, এখন ঘৰ চলাই আছে। বহুত ডাঙৰ কথা। যিহেতু মই আগতেও কৈছো যে দাদা কোনো ডাঙৰ বিজনেছমেন নহয়, কোনো ডাঙৰ চাকৰি নকৰে, কিন্তু দাদাই ইমান ধুনীয়া এটা সাহস কৰিছে। আজিকালি বহুত ডাঙৰ ঘৰ থকাৰ পিছতো আপোনাৰ ঘৰত জেগা নোজোৰে বা সময় দিব নোৱাৰে, কিন্তু আপোনালোকে দিব নোৱাৰে নিজৰ মাকক বা দেউতাকক এমুঠি ভাতৰ কাৰণে নিজৰ জন্ম দিয়া ল'ৰা ছোৱালী অভাৱ হৈ পৰে। ঠিকে কৈছে। আজিকালি ফুৰাবলৈ লৈ যাবলৈ টান হয়।
তেওঁলোকে ঘৰতে থাকিব লগা হয়, ঘৰত আছে যদিও নথকাৰ নিচিনা। কিন্তু আপোনালোকে যিখিনি কৰিছে সঁচাকে মানে শলাগ ল'ব লগা। আৰু দাদা মই আপোনাক ওচৰলৈ আহিম এবাৰ। আপুনি যিহেতু ইয়াৰ মাধ্যমেতো আপুনি কৈছে প্ৰিণ্ট মিডিয়া হওক বা আপোনাৰ ছচিয়েল মিডিয়া হওক, মানুহৰ বা ফৰেনৰ পৰা আপোনাৰ বহুতখিনি আহিছে, হেল্প কৰিছে, তো ভাল লাগিছে। কিন্তু আপোনালোকৰ কিবা চৰকাৰৰ ফালৰ পৰা কিবা সহায় পাইছে নেকি? কোনো চৰকাৰী সহায় নাই। হয়। মাজতে অৰুণোদয় আঁচনিৰ পৰা দিছিলে, আমাৰ 5,000 কিবা আইতা পাইছিলে, হয়। সেয়াও বন্ধ হৈ আছে তাৰমানে, আজি 3 মাহ ধৰি পোৱা নাই। আৰু মই এইবোৰৰ পিছত লাগি থকা নাই, কাৰণ এইবিলাকত লাগি থাকিলে সময় ধৰক গৈ থাকে, কিন্তু তেওঁলোকৰ কামবোৰ আৰু তেওঁলোকৰ মতে চলি থাকে। এতিয়া সেইকাৰণে এইবোৰ হেৰি কৰা নাই, এনেকে চলি আছে। আৰু মই ক'তো কেতিয়াও ডনেশ্যন উঠাব যোৱা নাই। যদিহে কোনোবাই নিজে আগবাঢ়ি আহি আমাক সহায় সহযোগিতা কৰিছে, সেইখিনি মই লৈছো। আৰু তেনেদৰে আমি খুব ধুনীয়াকৈ চলাই আছো। আইতাহঁতক একো অসুবিধা হোৱা নাই আমাৰ। কেইবছৰ চলালে তেনেকে? আজি 4 বছৰ পাৰে। 4 বছৰ হ'ল ন? হয়। কিন্তু আমাৰ কাগজ পত্ৰ যেনেকে ৰেজিষ্টাৰ লাগে, এতিয়া যোৱা বছৰহে আমি ৰেজিষ্টাৰ কৰিব পাৰিছো। আৰু কৰি এতিয়া এনেকে ধৰক, যিহেতুকে আমাৰ সম্পূৰ্ণ ঘৰ হয়, আৰু ইয়াতে আমাৰ ছোৱালী আইতাসকলৰ লগতে শুৱে, তেনেকুৱা এটা পৰিৱেশত আমি আছো। সম্পূৰ্ণ ঘৰ হিচাপতে কৰি আছো। ইয়াত কোনো বেলেগ আমাৰ ব্যৱহাৰ পাতিও একে, তাৰমানে আমাৰ একেলগে খোৱা লোৱা, একেটা পাকঘৰ, একেটা বাচন, তেনেকে আমি চলি আছো। চাওকচোন, মানৱতা নাই বুলি কয়, মানৱতা আছে। আমি আইতাহঁতেও সেয়ে খায়। আমি যদি আজি আলু পিটিকাই খাইছো, তেওঁলোককো আলু পিটিকাই দিছো, সেই তেনেকুৱা। এই পৃথিৱীত 100% মানুহৰ ভিতৰত 2% মানুহ এতিয়া মানৱতা থকাৰ কাৰণে পৃথিৱীখন ধুনীয়া হৈ আছে। দাদাহঁতৰ পৰা কিছুমান শিক্ষা আমি ল'ব মানে লৈছো, আৰু আজিৰ দিনটোত আহি বহুতখিনি শিক্ষা পালো। এজন মোৰ ককাইদেউ হিচাপেও বা ডাঙৰ হিচাপেও, আৰু মোৰ মাৰ প্ৰতি, মোৰ নিজৰ মাৰ প্ৰতি বা বেলেগৰ মাৰ প্ৰতি কিমান শ্ৰদ্ধা আৰু আহিব লাগে, এইখিনি শিক্ষা সঁচা কথা ক'ব গ'লে গণেশৰ পৰা শিকিছিলো, কাৰ্তিকৰ পৰা শিকিছিলো, আজি দাদাৰ পৰা শিকিছো মই। দাদা কিবা এপিল কৰিব বিচাৰে নি? মানে ধৰি লওক ইয়াতে আপোনাৰ বহুতখিনি শুনিছো এক্টৰ এক্ট্ৰেছো আহিছে, ভাল ভাল, কোনোবা তেনেকুৱা লিডাৰ কোনোবা তেনেকুৱা আহিছে নেকি এতিয়ালৈকে? নাই, তেনেকুৱা কোনো মানে ধৰক ৰাজনৈতিক ভাৱে কোনো সক্ৰিয় তেনেকুৱা নেতা হিচাপত অহা নাই। আৰু এয়াই আৰু যি দেখিছে সেয়াই। তেনেকে মই বহুত বেছি আশাও নকৰো, কাৰণ টকাৰ বা বহুত বেছি কিবা এটা হ'লে অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। মই খুব ভালকে চলি আছো পৰিপাটি কৰি, আৰু যেনেকে চলি আছে ঠিকে আছে। কিন্তু আমাৰ অলপ অসুবিধা আছে, এইটো হ'ল কি, আমাক অলপ সমান জেগাৰ প্ৰয়োজন আছিলে, যিহেতুকে ইয়ালৈকে আমাৰ 108 নাহে। চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত বৰষুণ দিলে ইয়াত বোকা হয় যথেষ্ট, ৰাস্তাটো আমাৰ পকা নহয়। গতিকে সেইবিলাক লৈ পেলাই অসুবিধা আছে, কিন্তু এতিয়া কাক কম, কোনে বুজিব, সেনেকুৱা হৈ আছে, বা আমি বিচাৰি নাপাম যাক ক'ব লাগে। তথাপিতো মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছো, যদিহে পাৰে আমাক অকনমান মাটি, বেছি মাটি নালাগে, ঘৰটো বনাই আইতাসকলক যাতে সমান জেগাত ক'ৰবাত ৰাখিব পাৰি, যাতে মানে যিখিনি সুবিধা লাগে আমাক যাতায়াতৰ ব্যৱস্থাৰ পৰা, সেইখিনি যাতে কৰিব পাৰো, বা পানীৰ ব্যৱস্থা, সেই বস্তুখিনি আমাক সুবিধা লাগে, বেলেগ একো নালাগে। গতিকে যদি অকনমান পাৰে ক'ৰবাত সমতল জেগাত অকনমান মাটি হ'লে আমাৰ ভাল, বেছি নালাগে আমাক, ক'ৰবাত 2 কঠা মাটি হ'লেও বহুত আমাৰ কাৰণে। তেনেকে যদি পাৰে সেইখিনি আশা কৰিছো। নিশ্চয়, আমাৰ আইতাসকলৰ ফালৰ পৰা আমি চেষ্টা কৰিম, যিহেতু আপোনাৰ এই কথাখিনি আমি অলপ ভালকে প্ৰচাৰ কৰিবলৈ। আৰু আমাৰ লগত যিহেতু এজন সাংবাদিক আছেও, তেওঁ আপোনাৰ যিমানখিনি পাৰে তেওঁ প্ৰিণ্ট যোগে তেওঁ জনাব, লিখিব। আৰু বাকী এটা আপুনি কথা মোক কওক, মই মনৰ অনুভৱটো জানিব বিচাৰিছো, আপুনি ইমান আজি দিনটো আপোনাৰ লগত সময় পাৰ কৰিলো এই আশ্ৰমখনত। মানুহৰ আমাৰ অকমান কিবা আমাৰ ধৈৰ্য নাথাকে। আপোনাক মই পেচেঞ্চ চালো, আপোনাৰ পৰা আজি বহুত কেইটা বস্তু আমি শিকিলো, মই শিকিলো। আপোনাৰ মানুহৰ কেতিয়াবা থাকে ন, আপুনি ইমান পেচেঞ্চ, ইমান ধৈৰ্য, আপোনাৰ মানে আপুনি যে এই আইতাসকলৰ কাৰণে যিটো মানৱীয়তা আপোনাৰ সেইটো ভাল লগা অনুভৱটো ক'ব নেকি? মানে আপুনিতো কিবা এটা মানুহৰ কাৰণে চিন্তা কৰিব পাৰে কাৰণে আপুনি মানে এওঁলোকৰ কাৰণে চিন্তা কৰিছে, নিজৰ ঘৰৰ বুলি বা নিজৰ হেৰি বুলি। তো সেই অনুভৱ খিনি আপুনি ক'ব নেকি? কেনেকুৱা আপোনাৰ, মানে সকলোৱেতো ভাবিব নোৱাৰে। সেইটো মই মেইন অভাৱৰ পৰা শিকিছিলো চাগে, কাৰণ আমাৰ হাতত কোনো ধৰক মানে যাদুটো নাথাকে যে মই লটাৰী টিকেট পাম বা কোটিপতি হৈ যাম। কিন্তু মই এটা বস্তু সৰুৰ পৰা শুনি আছিলো, যে প্ৰতিটো ভাল কৰ্মৰ ফল ভাল হয়, আৰু সেই কথাষাৰ বহুত বিশ্বাস কৰিছিলো। সৰুতেও দেখিছিলো যে এটকা এটকা জমালে এটা সময়ত কিবা এটা কৰিব পাৰি, আৰু মই তেনেকুৱা ধৰণে বহুখিনি কাম কৰিছো,
আৰু এতিয়াতো আজিকালি EMI সুবিধা আছে। কিন্তু তেনেকে মই সেই বস্তুটো শিকিছিলো যে মানে ধৈৰ্য, মানে যিমানখিনি পাৰো সহ্য কৰো। মোৰ মানে এনেকুৱা, মোৰ ওচৰত যদি মোক যদি কোনোবাই দুথাপৰ মাৰি দিয়ে, দুগুচা মাৰি দিয়ে, মই কেতিয়াও ৰিটাৰ্ণ তাক মাৰাৰ মোৰ একদম সেই নাহে তাৰমানে। মানে কেতিয়াও মই সেইবিলাকত নাযাওঁ, মই মাত্ৰ মনে মনে থাকো তাৰমানে। মনে মনে থাকি পেলাই বস্তুটো ভাল সময়লৈ অপেক্ষা কৰো। আৰু বেয়া সময়টো থাকিবই, আপ ডাউন, বেয়া সময় আহে। বেয়া সময়খিনি এতিয়া মই আদৰি ল'বলৈ শিকিছো। আৰু বেয়া যেতিয়া মোৰ যে বহুত বেছি অসুবিধা হয়, ফাইনেন্সিয়েলি অসুবিধাটোৱে মেইন আমাৰ। অসুবিধা হলে মই এনেকুৱা এটা হয় তাৰমানে ক'তো ওলাই নাযাওঁ তাৰমানে। বাচ্ছা স্কুল যাওঁ আৰু ঘৰত সোমাই মানে শুই থাকো। মানে সেই সময়খিনি মই তেনেকে পাৰ কৰো যাতে মোৰ বেয়া হৈ আছে তাতকৈ বেয়া নহওক। সেনেকে থাকি মই যেতিয়া আকৌ ৰিটাৰ্ণ ভাল সময় আৰম্ভ হৈ যাতে গম পাওঁ যে ভাল। আৰু তেনেকে সেই বিশ্বাসটোৰ ওপৰতে মই মানে ভাল কামৰ ফল যে ভাল হ'ব সেইটো মোৰ বিশ্বাস পুৰা সোমাই আছে। সেইকাৰণে সদায় ভাল কাম কৰাৰ চিন্তা কৰো। আৰু সদায় আনৰ কাৰণে ভাল চিন্তাটো কৰো, কেতিয়াও মই বেলেগৰ কাৰণে বেয়া চিন্তা নকৰো। সেই ৰিটাৰ্ণটো মোৰ তাত কিন্তু আহে। চাওক, ভগৱানে সকলোৰ পৰা সকলোকে সহায় নকৰে। ভগৱানে, আপুনি এটা জাৰি আহে দাদা, আপুনি এটা ৰাস্তা। আপুনি 10জন মানুহক 20জন মানুহক সহায় কৰা, ভগৱানে সকলো গাত লাগি পেলাই বেলেগক সহায় নকৰে। আপোনাৰ গাত আহি পেলাই ভগৱানে সহায় কৰিছে। এজন মানুহৰ পৰা মানে বান্ধুৰূপী ভগৱান বুলি কয় যে, সেইটো আপুনি এটা নিজকে মানে আপুনি ভাবক যে মোৰ আত্মাকণ বহুত ভাল। প্ৰথম কথা মই কৈছো, চৰি এইটো অকণ কাটিবলৈ গৈছো। মই সেইটো কথা কৈছো। আৰু আপুনি যিহেতু আপোনাৰ ষ্ট্ৰাগল লাইফটো কৈছে, আপুনি লোকৰ লগত আপুনি লোকৰ তাত ঘৰত হেৰি কৰিছে। আজি সেই মানুহজনে গৈ পেলাই আজি মানে আইতাসকলক, সকলো বেলেগ বেলেগ ধৰণৰ আইতা আপুনি আহি থাকে গৈ থাকে, তো আপুনি আইতাসকলক আপুনি 10জনীকে মা পাইছে আশীৰ্বাদ, হয়নে? আপুনি চলাইছে। আৰু 2 নম্বৰতে আপুনি আজি চাওক, আজি যদি আপুনি এজন নৰ্মেল, আজি আপুনি এজন ছচিয়েল ৱৰ্কাৰ, আজি আপুনি যদি নৰ্মেল আজি এজন ঠিক আছে ভাল চাকৰি ভাল বিজনেছ এটা কৰিলে, নিজৰ ফেমিলিক লৈ পেলাই আপুনি চলি থাকিলে, নহয়নে বৌ? কিন্তু আপোনাৰ ঘৰত আজি আপোনাক কিন্তু সৰু সুৰাকে হলেও অসমৰ ৰাইজে চবে জানে, ফৰেনলৈকে জানে। চব যে আপুনি কিমান ৱৰ্ল্ড ৱাইড এটা কাম কৰি আছে, এইটো বহুত ডাঙৰ কথা দাদা, ভাবিবলৈ গ'লে। আপুনি ছচিয়েলাইজ কাম কৰি আছে ৱৰ্ল্ড ৱাইড, কিন্তু আপুনি বেছি ফেমৰ পিছত দৌৰা নাই কাৰণে, নহলে এতিয়ালৈকে আপুনি আৰু বহুত ৰাইজ কৰিলেহেঁতেন, আগবাঢ়িলেহেঁতেন। আপুনি শ্ল'কে গৈ আছে, সেইটো এটা কথা আপুনি আশীৰ্বাদ পাইছে। 2 নম্বৰতে এইখন ঘৰত হয়তো আপুনি ক'ৰবাত কিবা এটা কাম কৰাতে সেইকেইজন মানুহ আহিলেহেঁতেন, নহলে ওচৰ চুবুৰীয়া আহিলেহেঁতেন, কিন্তু আপোনাৰ গোটেই অসমৰ মানুহ ইয়াত ভৰি নিদিলেহেঁতেন, নাহিলেহেঁতেন। সেইখিনিও আপুনি আশীৰ্বাদ পাইছে। মানে আপুনি মানুহক এজন জনাজাত হৈছে যে, আজি আমি যেনেকে জানিলো, আজি টিমটোৱে আমাৰ 10-11জন মানুহে গম পালো, তেনেকে আপোনাৰতো আকৌ ৰাতি কাৰ্যসূচী আছে, বেলেগ আহিব, তেনেকে আপোনাৰ কিমানে জানিছে। তো আপুনি এটা কিমান হেৰি কাম কৰি আছে, হয়। সেই কথাটো আশীৰ্বাদ চবকে নিদিয়ে, ভগৱানে শক্তি নিদিয়ে। দাদা কৰি যাওক, আমাৰ বহুত আপোনালৈ অভিনন্দন থাকিল। আমি যিমানখিনি পাৰো আমি চেষ্টা কৰিম আপোনাৰ লগত। আৰু কি ক'ম আৰু, আপোনাৰ পৰা বহুতখিনি শিকিব পাৰিলো, কিমান ধুনীয়াকে পুণ্য কাম কৰি আছে। আৰু এই জেগাটুকুৰা আপুনি অকমান ভালদৰে এড্ৰেছটো আপুনি ভালকে কৰিলে ভাল। আমাৰ যদি এখন চাইনবোৰ্ডখন এবাৰ দেখাই দিব, ইয়াত দিয়া আছে গণেশ নগৰ বামুণী মৈদাম, গুৱাহাটী আমাৰ মানে 781021 21 বুলিয়ে জানে সকলোৱে। আৰু বামুণী মৈদাম মানে গুৱাহাটী কলেজ, আৰু ইয়াত ফোন নাম্বাৰটো তাত দিয়াই আছে গোটেইখিনি। সেই চাইনবোৰ্ডখনৰ মতে আহিলে বাৰু মোক ফোন কৰিব, কোনোবাই যদি আহিব বিচাৰে মোক যোগাযোগ কৰিব। আৰু সেইখিনিয়ে কওঁ, মই বহুত বেছি একো আশা কৰা নাই, কিন্তু কোনোবাই যদি সহায় কৰিব পাৰে নিজৰ ইচ্ছা মতে, তেনেকুৱা। আইতাৰ আখলৰ অনুষ্ঠানটোৰ শেষত আমাৰ এইখন বেনাৰ দি দিয়া হ'ব, তাত আপোনাৰ নাম্বাৰ থাকিব দাদাৰ। যদি কোনোবাই পাৰ্চনেলি সহায় কৰিম বুলি ভাবে, তেওঁৰ একাউণ্টত এই আইতাসকলৰ কাৰণে সহায় কৰিব পাৰে, দাদাক সহায় কৰিব পাৰে। দাদাক সহায় কৰিলে দাদাই আৰু আইতা কেইজনীমানক সহায় কৰিব পাৰিব ভালদৰে। তেওঁলোকৰ দৰৱ পাতি থাকে, খৰচ থাকে, নহয় জানো? অকল চলালেই নহব, তেওঁলোকৰ মানে বহুতখিনি খৰচ থাকে। কাৰণ এতিয়া ধৰক যিমানে বয়স হয়, তাৰ লগে লগে তেওঁলোক ৰুগীয়া হয়। আৰু সেই ৰুগীয়াৰ ভিতৰতে তেওঁলোকক চিকিৎসাৰ কাৰণে ওচৰৰ চুবুৰীয়াখিনি দেখা পায়। আৰু ঔষধখিনি আজিকালি এতিয়া মই চাই আছো, যিকোনো সৰু প্ৰেছাৰৰ টেবলেট এটা ভাল কিনিব গ'লে 300 টকালৈকে দাম উঠিছে এতিয়া। মানে যিকোনো মেডিচিন, অলপ ভাল মেডিচিন, চুগাৰৰ মেডিচিন আছে 300ৰ ওপৰত, তেনেকুৱা। আৰু যিটো বস্তু কণ্টিনিউ লাগে, এনেকুৱা নহয় যে নালাগে। সেইবিলাক লৈ পেলাই অলপ অসুবিধা অনুভৱ হয়। হয়, শেষত বৌয়ে কিবা ক'ব বিচাৰিব নেকি? অকমান আহিলে। মই আৰু
আশ্ৰমখনৰ বিষয়ে যদি কিবা আপুনি ৰাইজক কয় চিন্তা কৰে। মই আৰু কি ক'ম আৰু দেখিছে মানুহে ন আমি এনেকে কষ্ট কৰি আছো তাৰ মাজত কোনোবাই যদি ভাবে বোলে কিবা অলপ সহায় কৰো বুলি কৰিব পাৰে আমাৰ সহায় মানে তেওঁলোকৰ সহায় সেয়াই। মই ইয়াতে আৰু শেষ এটা প্ৰশ্ন সুধো দেই যিহেতু মই সুধি ললে ক্লিয়াৰ হ'ব। এতিয়া ধৰি লওক কোনোবা সকলৰ মাক নাথাকে বহুত মাকক অনুভৱ কৰে কোনোবাই মাক এনেকুৱা হয় যে মাকক এডপ্ট কৰিব বিচাৰে মানে পাইছো মই বহুত। হয় হয় কিন্তু আপোনালোকে ৰিস্ক ল'ব নোৱাৰো হয় সেইটো। হয় কিবা লেখা পঢ়া কৰিও নোৱাৰে ন? নাই নোৱাৰি সেইটো হয়। আজিকালি বহুত ৰিস্ক আছে হয়। যিহেতুকে মানে মানৱ দেহ সৰবৰাহকাৰীৰ পৰা আদি কৰি পৃথিৱীত বহুত সমস্যা চলি আছে হয়, হয়। সেইকাৰণে সেইবিলাক ৰিস্ক ল'ব নোৱাৰে আৰু আচ্ছা, আচ্ছা। আজি ইয়াত মোৰ ভিডিঅ'ই হওক বা মোক দেখা পাই কোনোবাই মোৰ বিশ্বাসত মোলে আহে হয়। ইয়াৰ পিছত আকৌ বেলেগ এটা স্থানত যাম বুলি কোনো নাহে তাৰমানে হয়তো ঘৰলে যাব কিন্তু সেইটো বেলেগ পৰিৱেশটো বেলেগ শুনাটো বেয়া শুনি হয় হয় সেইকাৰণে তেনেকুৱা মোৰ তাত বহুত আহে খবৰ হয় কিন্তু সেইটো কেতিয়াও সম্ভৱ নহয় হয়। আৰু এইবিলাক বহুত কথা থাকে ইয়াতে হেজাৰটা কথা থাকিব উত্তৰ নোলায় এইটোৰ কেতিয়াও হয়। সমাধান নাই এইটো। হয় যিহেতু আপোনালোকে সকলো গম পালেই দাদা আৰু বৌৰ পৰা দাদা আপোনাৰ গুড নেমটো আপোনাৰ নিজৰ মুখে দিয়ে। মোৰ লোহিত নাথ শ্ৰী লোহিত নাথ মোৰ নাম আৰু ৱাইফৰ নাম বৌৰ নামটো বিজয়া নাথ। বিজয় নাথ। দাদা বৌয়ে যিখিনি ত্যাগ কৰি আছে আৰু পুণ্য কৰি আছে সেইখিনি আমি শলাগ ল'ব লগা আৰু ভাষাৰে আমি শেষ কৰিব নোৱাৰো। ইয়াৰ মাজতে আমি এতিয়া আইতাসকলে সকলে খালে তো বৰ ধুনীয়াকে গ'ল দিনটো আজি পাৰ কৰিলো বহুত ভাল লাগিলে। আৰু বিদায় ল'বলৈ মন যোৱা নাই যদিও বিদায়টো ল'বই লাগিব যিহেতুকে এদিনৰ এটা অনুষ্ঠানৰ বাবে গৈছিলোঁ। খুব সুন্দৰ সুন্দৰ এখন ঠাই শান্তিৰ ঠাই এনে লাগে যেন তাতেই থাকিম আজীৱন তথাপিও যাবলৈ ওলালোঁ আৰু আহি এই যি আমাৰ আইতাৰ আখলত এই যি অনুষ্ঠান ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আমি আয়োজন কৰা এই হেঁপাহৰ এতিয়া আবেলি অনুষ্ঠানটো আমি একেবাৰে অন্তিম ক্ষণত উপস্থিত হ'লোঁ। খাই বৈ উঠি আইতাসকলৰ লগত অকণমান আৰু ৰং ধেমালি কৰি আমি ঘৰমুৱা হৈছিলোঁ। এইখিনিতে কথা এটি কৈ থৈ দিওঁ আমাৰ অনুষ্ঠানবোৰ চোৱা দৰ্শক অনুপাতে আমাৰ ফলোৱাৰ্ছৰ সংখ্যা কিছু কম হৈ আছে। হয়তো আপোনালোকে অনুষ্ঠানটো চাই ফ'ল' কৰিবলৈ পাহৰি যায় সেয়েহে আমাৰ তৰফৰ পৰা এটি অনুৰোধ পাৰিলে আমাৰ এই পেজ দি ফ'ল' কৰি দিবচোন আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।